হেল্ল' বন্ধুসকল, ৰেলৱে গ্ৰুপ ডিৰ পৰীক্ষা কি 17 নৱেম্বৰত হ'ব নে নাই? এই কথা লৈ কিনে আমাৰ ভাৰতৰ যিমান ছাত্ৰ ছাত্ৰী আছে সকলোৱে জানিব বিচাৰিছে যে 17 নৱেম্বৰত এক্সাম হ'ব বা কেনচেল হ'ব। আমি বিশেষ এই বিষয়ে জানি লওঁ। কালি 30 অক্টোবৰৰ দিনা কোৱা হৈছিল যে ফাইনেল এটা সিদ্ধান্ত লোৱা হ'ব যে 17 নৱেম্বৰত এক্সাম হ'ব নে নাই বুলি। কিন্তু কালি কোনো ডিচিশ্যন লোৱাই নহ'ল আৰু ৰেলৱে বোৰ্ডে কালি ক'লে যে আমাক 17 নৱেম্বৰত এক্সাম কৰিব দিয়ক। আমি সকলো প্ৰস্তুতি কৰিছোঁ আৰু যিমানবিলাক হল আছে এইবিলাক আমি বুক কৰিছোঁ। আমি ৰেডি আছোঁ, আমাক 17 নৱেম্বৰত এক্সাম কৰিব দিয়ক। কিন্তু কোৰ্টে কোনো সিদ্ধান্ত ল'বই নোৱাৰিলে কালি 30 অক্টোবৰৰ দিনা। কোৰ্টে ক'লে যে আমি আকৌ নেক্সট ডেট 4 নৱেম্বৰ দিনা আমি ফাইনেল সিদ্ধান্ত ল'ম বুলি 4 নৱেম্বৰ দিনালৈকে পষ্টপন কৰিছে। ইয়াত আমি জানিবলগীয়া কথা যে আমাৰ ভাৰতৰ যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ভাবি আছে যে এক্সাম কেনচেল হ'ব বা পিছুৱাব, কিন্তু এক্সাম আপোনালোকে চাব যে 17 নৱেম্বৰতেই হ'ব। যিমান কোৰ্ট কেছ হওক, যিমান আপোনালোকে কেছ ফাইল কৰক, আপোনালোকে 17 নৱেম্বৰত এক্সাম হ'বই হ'ব। এইটো ধৰি আপুনি চলি থাকক। আপোনাৰ হাতত 17 দিন সময় আছে। আপোনালোকে নিজক কেনেকৈ প্ৰস্তুতি কৰিব এইটো ভাবি থাকক। আৰু নেক্সট ডেট 4 নৱেম্বৰ দিনা কোৰ্টে ক'ব যে ঠিক আছে আপোনালোকে এক্সাম কৰি দিয়ক। পিছত এক্সাম হোৱাৰ পিছত আমি চাই ল'ম যে পোষ্টবিলাক ভেকেঞ্চিবিলাক কাৰ মাজত ডিভাইড কৰিব পাৰি বুলি এনেকৈ মিলাই কিনে সিহঁতে এক্সাম কৰিব। আৰু যিমান সম্ভৱ এক্সাম পিছুৱাৰ কোনো কাৰণ মই দেখা নাপাওঁ। প্ৰেক্টিচটো আপোনালোকে অব্যাহত ৰাখক। নেক্সট কিবা খবৰ পালে আপোনালোকক জনাম। থেংক ইউ ছ' মাছ।